আমি ৰাইজক কৈছিলোঁ যে আমি 1 লাখ চৰকাৰী চাকৰি দিম। কোনেও আমাক বিশ্বাস কৰা নাছিলে। চাওঁতে আমি 42,000 চাকৰি দিলোৱেই আৰু অহা 11 তাৰিখে আমি গুৱাহাটীত একেলগে মিটিং পাতি প্ৰায় 50,000 ল'ৰা ছোৱালীক একেলগে আমি চাকৰি দিম। আমি অসম চৰকাৰৰ চাকৰি আজি সম্পূৰ্ণ স্বচ্ছভাৱে আমি চাকৰি দিয়াৰ কাম কৰিছোঁ আৰু দুখীয়া ঘৰৰ ল'ৰা ছোৱালী উপকৃত হৈছে। টেলিভিশ্যনতে হওক বাতৰি কাকততে হওক কেনেকৈ দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাই আছে তাৰ বিষয়ে আপোনালোকে দেখা পাইছে, শুনি পাইছে আৰু নিজৰ গাঁৱৰ ল'ৰা ছোৱালীকো আপোনালোকে লগ পাইছে। মই আশা কৰিম যে আমি এনেকৈ পঢ়া শুনাৰ এটা পৰিৱেশ নিৰ্মাণ কৰি আমি আমাৰ ৰাজ্যখনক আগুৱাই লৈ যাম। গ্ৰেড 3 আৰু গ্ৰেড 4ৰ বহুকেইটা নিযুক্তি আজি আমি ৰিজাল্ট এনাউন্স কৰিছোঁ। ৰাতিপুৱা মই দেখা পাইছোঁ যে গ্ৰেড 3 আৰু গ্ৰেড 4 মিলি কাৰ্বি আংলঙত প্ৰায় 1000 নতুন ল'ৰা ছোৱালীয়ে চাকৰি পাবলৈ সক্ষম হৈছে, 2খন কাৰ্বি আংলং জিলা মিলি। কিন্তু মই আশা কৰোঁ যে আমাৰ ৰাজ্যখনত আৰু বহুত চৰকাৰী চাকৰিৰ এডভাৰটাইজ ওলাই থাকিব। অসম পুলিচতো আমাৰ হিলছ ট্ৰাইবৰ বাবে আমাক বহুত জোৱানৰ প্ৰয়োজন আছে। কাৰ্বি আংলং জিলাৰ ডেকা ল'ৰা ছোৱালীক অসম চৰকাৰৰ চাকৰিৰ পৰীক্ষাসমূহত আবেদন কৰিবৰ বাবে মই আজিৰ এই দিনটোতে আহ্বান জনাম।